Hello guys, good morning and welcome to my new vlog. ৰাতি কাহি আকৌ আজি মাতটো অলপ দিগদাৰ হৈছে। আজি হল আঠমঙলা অকল দৰা আৰু কইনাহে আহি আছে সিহঁত। আজি দিনটো কি হয় কি নহয় দেখুৱাই থাকিম। আৰু এফালে আমাৰ পৰি জাষ্ট গা পা ধুই গৈ আহি গ'ল ন, গা ধুই আহিছে তাই। তো আমাৰ পাকঘৰতে কিবা কিবি বনোৱা হৈছে। তেনেকৈ ইমান মানুহ নহয়, ঘৰৰ মানে নিজৰ মানুহখিনিৰ ভিতৰতে তেনেকুৱা হ'ব। আৰু ইমান গৰম, এয়া ৰাতি আমি পুৰা সদায় মানে ফেন লগাই শুই আছোঁ। সেইকাৰণে মাতো মোৰো পৰিও চৰ্দি হৈছে, মোৰ কাহ হৈছে আৰু দীপৰো হৈছে। তো ব'লক আমি দেখুৱাম আজি দিনটো কি হয় কি নহয়। আৰু এইফালে আমাৰ খানা বনাই আছে, এইফালে পূৰা মাছ ফ্ৰাই হৈ আছে। এয়া আমাৰ খুৰাই বনাইছে ন খুৰা। এইফালে মাংস, এইটো কি মাংস? মুৰ্গী মাংস। আজি কি আছে কৈ দিয়ক, কি আছে কৈ দিয়ক। অঁ অঁ খাচী আছে, মাংস 3 বিধ মানে ন। অঁ আৰু এইফালে আমাৰ এতিয়া লগৰী এজনী আছে। কি যাবিগে নেকি আজি? নালাগে আজি যাবলৈ, আজি নালাগে। আঁঠুৱা খোলাই নাই সেইফালে, এইকেইদিন আঁঠুৱা খোলাই হয় নাই। এয়া পৰিও যাওঁগে কৈ আছে বাৰু, তাইক ৰখাই আছোঁ কেইদিনমান। যামগৈ তাই সৰুজনী চম্পা নালাগে দে। पुष्पा अपन चाय दे पुष्पा झुकेगा नहीं কৈ দে। দৰা কইনাই সেইফালে আগফালে খাই আছে আৰু তাৰপিছত আমি খাম ন। ভোক লাগিছে নাই? ইমান ভোক লাগিছে, ৰাতিপুৱা একো খোৱা নহ'ল। কিটচেনটোতে মানে চব বস্তু বনোৱা হৈ আছে যে একো কৰিবই নোৱাৰিলোঁ। আৰু উঠিলোঁ দেৰিকৈ, সেইকাৰণে খামো দেৰিকৈ ন, খাবলৈ পাম দেৰিকৈ। এটা মাতি আছে পুৰা, খাম আৰু মাতিছে। আৰু এইবোৰ মাছ মাংস বিলাহী আছে। বৰমা কাম কৰা মানুহখিনি বৰ দিগদাৰ কৰে। কি হ'ল? ভিডিঅ'ত ভালকৈ উঠাই আছে আপুনি। মেহেন্দি লগত অকণমান লগাই ভালকৈ উঠিলে। কি হ'ল ইহঁতে খাব পৰা নাই কাৰণে পুৰা মন মানে শুকাই আছে, যদি বেমাৰী। আৰু এইফালে দৰা কইনাই খাই আছে ভাত। হা কি আছে এইয়া এইটো চাইডে আন্ধাৰ আহে বস্তুটো, সেইটো কাৰণে। ভিনদেউ কেনেকুৱা হৈছে খানা? ভাল হৈছে। এইফালে কেনেকুৱা হৈছে খোৱা? 8 বিধ হৈছে নাই? 1 বিধ 2 বিধ 3 বিধ 4 5 6 7 8 বিধ হৈছে আৰু ন। 9 বিধ 10 বিধহে হ'ল, বেছি হ'ল আৰু 10 বিধ হ'ল ন। এইয়া আমাৰ কইনা এতিয়া যাব ওলালে আৰু ন। যোৱাকৈ নগাঁও যাবা, এতিয়া গুৱাহাটী যাবা ন? গুৱাহাটী যাম। কইনা এতিয়া যাব লৈছে আৰু হেল্ল' গাইজ, গুড ইভিনিং। আঠমঙলা খাই মেলি এতিয়া আকৌ সন্ধিয়া হ'ল। আমি বজাৰ যাম আৰু ক'ত সোমোৱা হয় আপোনালোকক দেখুৱাই দিম, চাই থাকিব বোলো। আৰু এইফালে দিম হাই দিয়া। ক'ত যাবা? বজাৰ। কি দিবা? দিব লাগিব, দেখাবলৈহে নিব। দেখালে নহ'ব কিন্তু নিব লাগিব। এতিয়া সন্ধিয়া হ'ল, এইবোৰ পূৰা আন্ধাৰ হৈ গৈছে বাহিৰ। এইফালে আমি এতিয়া বজাৰত সোমাইছোঁ। ওপৰৰ ফালে ব'ল, ওপৰৰ ফালে। এইফালে পচন্দ হৈছে নে কিবা?
কাৰণে ললিপপ, বাকী ইহঁতৰ কাৰণে চিকেন ৰোল। কেনেকুৱা? ইছ কেনেকুৱা? মই খাই লওঁ নেকি? এইফালে বজাৰ কৰি মেলি হ'ল আৰু আজি এতিয়া 9:30 বাজিল বজাৰ কৰোঁতে এইপিনে চব্জি বজাৰ কৰিলোঁ। তাৰপিছত এইবোৰ মিঠাগে আৰু কাপোৰ কি কি ল'লা? কাপোৰ তেনেকৈ লোৱা নহ'ল, বাকী বেলেগে লোৱা হৈছে। কি কি বস্তু আপোনালোকক দেখুৱাই দিছোঁ। এন বজাৰত চবচে বেষ্ট ল'বলৈ এইকেইটা পাৰফিউম, জোতা আৰু বস্তু আৰু এযোৰ চেণ্ডেল এযোৰ লৈছোঁ মোৰ কাৰণে। এটা লৈছোঁ পাৰফিউম আৰু এটা লৈছোঁ এইটো কাৰণে এইটো তোৰ কাৰণে এইটো তোৰ কাৰণে এই দুটা মোৰ কাৰণে আৰু এইটো দিবৰ কাৰণে। আৰু চেম্পু নাইকিয়া হৈছিলে যে চেম্পু আনিলোঁ। ঘৰৰ মাৰ কাৰণে দিবলৈ কাৰণে এইটো চেম্পু এটা লৈ আহিছোঁ 109 টকীয়া। তাৰপিছত পনীৰ আনিছোঁ এইখন মোৰ কাৰণে দেই। আৰু এইটো গৰম দিনত এইটো কাৰ কাৰণে? সেইটো কৰি কাৰণে। কেনেকুৱা লাগিছে? এখন গীতখন আৰু গীতটো নকওঁ দিয়ক কিমান হৈছে ন গৈছে আৰু কিবা অলপ কিবা সেইখিনিয়ে কৈছোঁ। এতিয়া সময় কৰি কম আৰু এতিয়া 9:30 বাজি গ'ল। ভাত পানী একেলগে বনাওঁ দিনতে সেইকাৰণে লৈ আনিছোঁ দিনটো বনাবৰ কাৰণে একেলগে বনাই কৰি খাদ্য সমাপ্ত আহিছিলে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ন। তেওঁ কিবা পাতি বাই বাই, গুড নাইট ন।